3 দিনত 1000 সাবস্ক্রাইবার আপুনি যদি ভাবি আছে যে মোৰ এই ভিডিওটো চোৱাৰ 3 দিনৰ পিছতে আপোনাৰ 1000 সাবস্ক্রাইবার কমপ্লিট হৈ যাব তেতিয়ালে কিন্তু এই ভিডিওটো আপোনাৰ বাবে নহয় আপুনি ইউটিউবত এনেকুৱা ভিডিও বহুত চাইছে যে 7 দিনত 1000 সাবস্ক্রাইবার 15 দিনত 1000 সাবস্ক্রাইবার এমাহত 1000 সাবস্ক্রাইবার কিন্তু কোনো ভিডিও আপোনাৰ কিন্তু কামত নিদিলে আজিৰ এই ভিডিওত মই আপোনালোকক কম যে আপোনালোকে হসাকে আৰু সঠিকভাৱে কেনেবাকে আপোনালোকৰ চেনেলত সাবস্ক্রাইবার বঢ়াব পাৰিব আপুনি আপোনাৰ চেনেলত কেনেবাকে সাবস্ক্রাইবার বঢ়াব অনেক ধৰণৰ টিপছে আপুনি ইউটিউবত চাইছে এদিনত 1000 সাবস্ক্রাইবার দুদিনত 1000 সাবস্ক্রাইবার আপোনাৰ 7 দিনত 1000 সাবস্ক্রাইবার আসলতে কি এনেকুৱা হয় আসলতে কি এনেকুৱা সম্ভৱ হ'ব পাৰে বন্ধুসকল আজিৰ এই ভিডিওত এনেকুৱা কিছুমান তথ্য আছে যেটো এজন নতুন ইউটিউবাৰৰ বাবে বহুত বেছি সুবিধা হ'ব তেওঁলোকৰ বহুত বেছি উপকাৰ হ'ব নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু অসম টেক 23 চেনেললৈ আপোনাক সকলোকে মই একবাৰ স্বাগতম জনাইছো আপোনাৰ চেনেলটো সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰি তুলিব আজিৰ এই তথ্যবোৰে তেন্তে আজিৰ ভিডিঅ'ৰ টপিকস কি আছিল যে 3 দিনত 1000 সাবস্ক্রাইবার তেন্তে সময়কাল বিশেষভাৱে আপোনাৰ চেনেলত 1000 সাবস্ক্রাইবার হ'ব তেন্তে মই আজি আপোনাক বুজাবলৈ গৈ আছো যে আপোনাৰ চেনেলত আপুনি 1000 সাবস্ক্রাইবার কেনেকৈ কমপ্লিট কৰিব আগতে মই আপোনাক এটা প্ৰশ্ন কৰো দৰ্শকে আপোনাৰ চেনেলটো কিয় সাবস্ক্রাইব কৰিব দৰ্শকে আপোনাৰ চেনেলটো কি চাই আপোনাৰ চেনেল সাবস্ক্রাইব কৰে তেওঁলোকে এই প্ৰশ্নটো মই আপোনাক কৰিছো কাৰণ আপুনি এজন ইউটিউবাৰ আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ হয় ধৰি লওক মই আপোনাৰ এজন দৰ্শক মই আপোনাৰ চেনেলটোত কি চাই প্লে আপোনাৰ চেনেলটো সাবস্ক্রাইব কৰিম কি কাৰণত মই আপোনাৰ চেনেল সাবস্ক্রাইব কৰিম আপোনাৰ চেনেলত মই প্ৰথমবাৰ এটা ভিডিও চাম ভাল কথা ভাল লাগিলে ভাল কথা দ্বিতীয়বাৰ আৰু এটা ভিডিও চাম ভাল লাগিলে আৰু ভাল কথা তৃতীয়বাৰ মই আৰু এটা চাম চতুৰ্থবাৰ মই আৰু এটা চাম ঠিক তেনেকৈ মই 6টা 7টা আপোনাৰ ভিডিও চোৱাৰ পিছতহে আপোনাৰ ভিডিও যদি বা আপোনাৰ চেনেল যদি মোৰ ভিডিওবোৰ ভাল লাগে তেতিয়া হলেহে কিন্তু আপোনাৰ চেনেল সাবস্ক্রাইব কৰিম তে আপোনাৰ চেনেলত সাবস্ক্রাইব বাঢ়িলে আপুনি এইটো কেতিয়াও নহয় যে আপুনি যিকোনো আপুনি এনে এটা ভিডিও বনাই বলে আপুনি আপোনাৰ চেনেলত সাবস্ক্রাইবার বঢ়াব পাৰিব আপোনাৰ ভিডিওত যদি ভ্যালু থাকে তেতিয়া হলেহে মই আপোনাৰ চেনেলটো কিন্তু সাবস্ক্রাইব কৰিম অৰ্থাৎ অডিয়েন্সৰ প্ৰয়োজনমূলক ভিডিওৰ বাহিৰে আপুনি যদি বেকাৰ ভিডিও দি আপোনাৰ চেনেলটো ভৰাই দিয়ে তেতিয়া হলে কিন্তু আপুনি সাবস্ক্রাইবার বাঢ়িব সেইটো আপুনি কল্পনা কেতিয়াও নকৰিব বহুত ইউটিউবাৰ আছে তেওঁলোকৰ চেনেলত বহুত বেছি ভিডিও আছে তেওঁলোকে অনেক ভিডিও তেওঁলোকে আপলোড কৰিলে কিন্তু তেওঁলোকৰ চেনেলৰ কোনো উন্নতি হোৱা নাই তেওঁলোকৰ চেনেলৰ কোনো ভিউজ না কোনো সাবস্ক্রাইবার তেওঁলোকৰ বাঢ়িছে আৰু ইয়াৰ কিন্তু মাত্ৰ এটাই কাৰণ আছে সেই কাৰণটো হ'ল তেওঁলোকৰ ভিডিওত কোৱালিটি ভিডিও নাই এটা কোৱালিটি ভিডিও মানে কি কোৱালিটি ভিডিও মানে এইটোৱে নহয় যে আপোনাৰ ভিডিওৰ কোৱালিটি একেবাৰে এইচডি কোৱালিটি আপোনাৰ অডিও কোৱালিটি একেবাৰে ক্ৰিস্টেল ক্লিয়াৰ কোৱালিটি এইটো নহয় বন্ধুসকল আপোনাৰ ভিডিওৰ যেটা উপস্থাপন আৰু আপোনাৰ ভিডিওৰ যেটা কথাবোৰ মানুহৰ প্ৰয়োজনমূলক হয় আপুনি যদি মানুহক তেওঁৰ প্ৰয়োজনমূলক ভিডিও বা তেওঁ ভাল পোৱা ভিডিও যদি দিব নোৱাৰে তেতিয়াহলে কিন্তু আপোনাৰ চেনেলৰ সাবস্ক্রাইবার কোনো দিনাখনে নাবাঢ়িব এতিয়া মূল বিষয়টো হ'ল যে 3 দিনত মই 1000 সাবস্ক্রাইবাৰৰ কথা কৈছিলো আপোনাক কিন্তু আপুনি যেতিয়া নতুন চেনেল খুলিছে আৰু খোলাৰ পাছতে যদি আপুনি ভাবে যে মোৰ চেনেলটোত ৰাতিটোৰ ভিতৰতে 1000 সাবস্ক্রাইবার হৈ যাব ৰাতিটোৰ ভিতৰতে মোৰ চেনেলৰ মিলিয়ন ভিউজ হৈ যাব মোৰ ভিডিও ভাইৰেল হৈ যাব তেতিয়াহলে কিন্তু আপুনি ভুল ভাবি আছে এই চিন্তাধাৰালৈ যদি আপুনি ইউটিউবত আহিছে তেতিয়াহলে কিন্তু ইউটিউব আপোনাৰ বাবে নহয় ইউটিউবত আহাৰ আগতে ইউটিউবক আপুনি বিশাল সময় দিব লাগিব আপুনি এইটো কেতিয়াও নাভাবিব যে মই ইউটিউব কেইদিনমান কৰি এৰি দিম আপুনি ইউটিউবত লাইফ টাইম কাম কৰিবলৈ আপুনি সদায় ভাবি ল'ব আপুনি যদি ভাবে যে মই 6 মাহ ইউটিউব কৰি চাও হলেতো হল নহলে নাই আৰু বা মই 7 মাহ ইউটিউব কৰি চাও যদি মোৰ চেনেলটো গ্ৰো হয় তেতিয়ালে আগলৈ কৰিম বা মই নকৰো এই চিন্তাটো যিসকল ইউটিউবাৰে ব্ৰেইনত লৈ আহে তেওঁলোকে কিন্তু কোনো দিনাখন সাকসেস হ'ব নোৱাৰে আপুনি কি চিন্তা কৰিব লাগিব আপুনি এইটো চিন্তা কৰিব লাগিব যে ইউটিউবৰ পৰা মোৰ টকা ইনকাম হওক নহওক ইউটিউবত মোৰ ভিউজ আহক বা নহওক বা ইউটিউবত মোৰ সাবস্ক্রাইবার আহক বা নহওক মই ইউটিউব লাইফ টাইম কৰি গৈ থাকিম মই ইউটিউব কন্টিনিউয়াসলি কৰি গৈ থাকিম এটা সময় চাব আপুনি প্ৰত্যেকজন ইউটিউবাৰৰ ভিডিও ভাইৰেল হৈ যায় প্ৰত্যেকজন ইউটিউবাৰৰ ভিডিও মিলিয়ন ভিউ হয় আৰু তেওঁলোকৰ সাবস্ক্রাইবার লাখ বাঢ়ি গৈ থাকে এটা চেনেলত যদি 200 বা 300 বা 400 ভিডিও হৈ যায় তেতিয়াহলে কিন্তু সেই চেনেলটো গ্ৰো হ'বই হ'ব সেই চেনেলটো এদিন নহয় এদিন উন্নতি হৈ যায় আৰু ইউটিউবত যেতিয়া আপোনাৰ কিবা এটা ভিডিও ভাইৰেল হৈ যায় তেতিয়া আপোনাৰ প্ৰতিদিনে 100 200 300 সাবস্ক্রাইবার আপোনাৰ আহিয়ে থাকে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে এনেকুৱা কোনো থাৰ্ড পাৰ্টি এপছ বা এনেকুৱা কোনো টিপছ নাই যে আপুনি ৰাতিটোৰ ভিতৰতে আপুনি 1000 সাবস্ক্রাইবার আপুনি কমপ্লিট কৰি ল'ব পাৰিব বা আপুনি মিলিয়নছ ভিউজ আপোনাৰ চেনেলটোত আপুনি ল'ব পাৰিব আপুনি সময়ৰ লগত তাল মিলাই চলিব লাগিব আপোনাৰ সময় হলে
আপোনাৰ চেনেলত যদি ভাল ভিডিঅ' থাকে ভাল কণ্টেণ্ট থাকে তেতিয়াহ'লে ইউটিউবে কিন্তু আপোনাৰ চেনেলটো অট'মেটিকেলি এদিন নহয় এদিন বুষ্ট কৰি দিয়ে আৰু যিটো ইউটিউবে যিকোনো সময়ত যিকোনো চেনেল কৰিব পাৰে আৰু যেতিয়া কৰি দিয়ে তেতিয়া আপোনাৰ ছাবস্ক্ৰাইবাৰ অট'মেটিকেলি বাঢ়িব ধৰে আৰু তেতিয়া আপোনাৰ পাৰ ডে 200 300 400 500 ছাবস্ক্ৰাইবাৰ আপোনাৰ বাঢ়িয়ে থাকে এনেকুৱা কোনো টিপছ নাই যে আপুনি ৰাতিটোৰ ভিতৰতে আপোনাৰ ভিডিঅ' ভাইৰেল কৰি দিব আপুনি হয়তো বহুত ইউটিউবাৰৰ ভিডিঅ' চাইছে বা আপুনি বহুত ইউটিউব টিপছৰ ভিডিঅ' চাইছে কিন্তু সকলো আপোনাৰ ব্যৰ্থ যাব তেতিয়া আচলতে মোৰ কথাই চাওক মই ভিডিঅ' কিয় বনাওঁ মই ভিডিঅ' বনাওঁ ভিউছৰ কাৰণে ছাবস্ক্ৰাইবাৰৰ কাৰণে ঠিক তেনেকুৱাকৈ আপোনালোকেও ভিডিঅ' বনাই ভিউছৰ কাৰণে ছাবস্ক্ৰাইবাৰৰ কাৰণে যাতে আপোনালোকৰ চেনেলটো সোনকালে গ্ৰ' হয় মোক ভিউজ লাগে ঠিক তেনেকৈ আপোনালোকক যেনেকুৱা ভিউজ লাগে ছাবস্ক্ৰাইবাৰ লাগে তেনেকুৱাকৈ মোকো ভিউজ লাগে মোকো ছাবস্ক্ৰাইবাৰ লাগে এতিয়া মূল বিষয়টো মই আপোনাক কৈছোঁ চাওক আপুনি যদি ভিউজ ছাবস্ক্ৰাইবাৰ এইবোৰৰ পিছত নপৰি আপুনি যদি এইবোৰ কথা চিন্তা নকৰি আপুনি যদি আপোনাৰ কামত ফ'কাছ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটোত এনেকুৱা এটা দিন আহিব যে আপোনাৰ এদিনত 1000 ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব কেতিয়াবা হয়তো আপোনাৰ চেনেলত 200 ছাবস্ক্ৰাইবাৰ আহিব পাৰে কেতিয়াবা হয়তো আপোনাৰ চেনেলত 300 ছাবস্ক্ৰাইবাৰ আহিব পাৰে আৰু কেতিয়াবা হয়তো আপোনাৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ আহিব পাৰে আপুনি আপোনাৰ দোকানখন ডাঙৰ কৰক আপোনাৰ দোকানত যদি বস্তুৱে নাথাকে তেতিয়াহ'লে আপোনাৰ দোকানত গ্ৰাহক আহিব ক'ৰ পৰা ঠিক তেনেকুৱাকৈ আপুনিও আপোনাৰ চেনেলত ভিডিঅ'জ দি পেলাই আপুনি ভৰাই দিয়ক যদি আপোনাৰ চেনেলত ভিডিঅ'জ থাকে তেতিয়াহ'লে আপোনাৰ চেনেলত ছাবস্ক্ৰাইবাৰ এনেই বাঢ়িব ছাবস্ক্ৰাইবাৰৰ বাবে আপুনি ৰৈ নাথাকিব আপোনাৰ ভিডিঅ' যদি ভাল হয় বা আপোনাৰ এটা ভিডিঅ' যদি ভাইৰেল হৈ যায় তেতিয়াহ'লে আপোনাৰ এদিনতে 1000 ছাবস্ক্ৰাইবাৰ আহি যাব পাৰিব মাত্ৰ আপুনি অলপ ধৈৰ্য ধৰক কাৰণ ইউটিউবত যদি আপোনাৰ ধৈৰ্য নাথাকে আপুনি কোনো দিনাখন ছাকচেছ হ'ব নোৱাৰিব গতিকে ধৈৰ্য ধৰক 7 দিনত 1000 ছাবস্ক্ৰাইবাৰ এদিনত 1000 ছাবস্ক্ৰাইবাৰ এক ৰাতিত 1000 ছাবস্ক্ৰাইবাৰ এইবোৰ কথা কিন্তু ইমান সহজ নহয় বন্ধুসকল তে আশা কৰিছোঁ আপোনালোকে মোৰ এই কথাখিনি আৰু মোৰ এই ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰক আৰু কমেণ্ট কৰক আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানেই অসম টেক 23 চেনেলটো চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ